হেল্ল' ডিয়াৰ ভিউৱাৰ্ছ, ইউটিউব ছফ্টৱেৰৰ আজিৰ এই নতুন এটা ভিডিঅ' লৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চাওক, আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ। চাওক, য'ত নেকি মই আলোচনা কৰিম লাচিত বৰফুকনৰ যিটো নেকি আপোনাৰ ৰচনা এটা লিখিবলৈ দিছিলে শ্বহীদ বীৰ লাচিত বৰফুকন দেৱৰ স্মৃতিত বা তেখেতৰ বিষয়ে কিছু কথা লিখিব দিছিল, ৰচনা এটা লিখিব দিছিল। চ' সেই ৰচনাটো কি কৰিব লাগে, আপলোড কৰিব লাগে এপছত বা ৱেবছাইটত, যিকোনো এটা ব্যৱহাৰ কৰি পেলাই আপুনি চিম্পলি কি কৰিব লাগে, আপলোড কৰিব লাগে। আৰু আপলোড কৰি পেলাই তাত এটা ফৰ্ম পোৱা যায়, ফৰ্ম ফিল আপ কৰি আপলোড কৰিব লাগে। আৰু আপলোড কৰি শেষত কি কৰিব লাগে, এটা চাৰ্টিফিকেট ডাউনলোড কৰিব লাগে। আৰু চাৰ্টিফিকেটটো পিছলৈকে হয়তো বা স্কুল বা কলেজত সকলোৱে জমা দিব লাগিব। আৰু এইখিনি কাম কিন্তু ক'ব গ'লে সকলোকে কৰিব কৈছে। চ' এই কামখিনি বহুতেই কৰাত অসুবিধা পাই আছে। যেনেকুৱা ধৰণৰ ধৰক আপুনি বহুতেই হয়তো বা কি কৈছে এপছ ব্যৱহাৰ কৰি পেলাই আপলোড কৰিব গৈ আছে, বা এই ফৰ্মখিনি ফিল আপ কৰি পেলাই সেই যি পেজকেইটা আপলোড কৰিব গৈছে। এটা প্ৰব্লেম পাইছে কি, বহুতেই কৈছে যে এপছত দুটাতকৈ অধিক পেজ আপলোড কৰিব নোৱাৰি। এইটো এটা প্ৰব্লেম। এই প্ৰব্লেমৰ সলিউশ্যনৰ বিষয়ে আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণভাৱে আলোচনা কৰা হ'ব। আৰু নেক্সট 2 নম্বৰ প্ৰব্লেমটো হ'ল, সকলোৱে কৈ আছে যে চাৰ্টিফিকেটখন ডাউনলোড কৰিব পৰা নাই, ছাৰ্ভাৰ প্ৰব্লেম দেখাইছে। কিছুমানৰ হয়তো বা আপলোড হোৱাই নাই, কিছুমানৰ হয়তো বা যদিও আপলোড হৈছে পিছত গৈ পেলাই চাৰ্টিফিকেটখন ডাউনলোড কৰিব পৰা নাই। চ' এনে সকলোবিলাক যি সমস্যা, সেই সমস্যাৰ কিন্তু আজিৰ এইটো ভিডিঅ'ত সমাধান দিম। মই আপোনালোকক ফৰ্মখন ফিল আপ কৰি আপলোড কৰাই দেখাই দিম কেনেকৈ আপলোড কৰিব লাগে। চ' ভিডিঅ'টো একেবাৰে সম্পূৰ্ণৰূপে চাই থাকিব। মই ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ কথাখিনি A to Z বুজাই দিবলৈ চেষ্টা কৰিম। চ' একেবাৰে স্কিপ নকৰিব। আজিৰ এইটো ভিডিঅ'ত কিন্তু আপুনি গম পাই যাব আপুনি কেনেকৈ ক'ত গৈ পেলাই কোনটো প্ৰচেছ ব্যৱহাৰ কৰি পেলাই কোনটো সময়ত আপলোড কৰিলে আপোনাৰ চাৰ্টিফিকেটখন অতি সহজতে আপুনি লাভ কৰিব পাৰিব। সেই বিষয়ে কিন্তু আপুনি এইটো ভিডিঅ' চালে সম্পূৰ্ণ কথাখিনি কিন্তু আপুনি গম পাই যাব। এতিয়া চাওক, আপুনি ফাৰ্ষ্ট অফ অল কথাটো হ'ল এপছ ব্যৱহাৰ কৰিব নে ৱেবছাইট ব্যৱহাৰ কৰিব। চাওক, মই আপোনাক ৰিকমেণ্ড কৰিম, আপুনি যদি লাচিত বৰফুকনৰ যি ৰচনা, সেই ৰচনাখিনি যদি আপুনি কমপ্লিটলি লিখিলে আপুনি এপছ ব্যৱহাৰ কৰি আপলোড কৰিব নালাগে। আপুনি চিম্পলি ৱেবছাইট ব্যৱহাৰ কৰি পেলাই আপলোড কৰিব লাগিব। এতিয়া কথা হ'ল, আপুনি তাত 2টা পেজতকৈ অধিক পেজ আপলোড কৰিব পাৰিব নে নাই। চাওক, ৱেবছাইটত কিন্তু আপুনি 2টা পেজৰ জেগাত 10টা পেজলৈকে কিন্তু আপুনি আপলোড কৰিব পাৰিব। আৰু সেই বিষয়ে কিন্তু মই সম্পূৰ্ণ প্ৰচেছ আপোনাক দেখাই দি আছোঁ। চ' চিম্পলি আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। চিম্পলি চাওক, আপুনি কোনটো ৱেবছাইটত যাব লাগিব, কি কৰিব লাগিব। চ' চিম্পলি মই গোটেইখিনি বস্তু দেখাই দি আছোঁ, আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। আৰু সেই ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনৰ একেবাৰে ওপৰত দি ৰাখিম। আপুনি চিম্পলি তাত ক্লিক কৰি পেলাই কিন্তু ৱেবছাইটত সোমাই আহিব পাৰিব। আৰু মই দেখুৱাই দিয়া ধৰণে আপুনি আপোনাৰ ষ্টেপ বাই ষ্টেপ কামখিনি কৰিলে কিন্তু আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ সক্ষম হ'ব। চ' আহক, পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহক, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাইছোঁ। আপুনি যদি মোৰ এইটো চেনেলত আজি নতুনকৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো এতিয়া তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই আপলোড দিয়া এনেধৰণৰ ভিডিঅ' নটিফিকেশ্যনবিলাক সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। চ' আহক, পলম নকৰাকৈ মূল ভিডিঅ'লৈ আগবাঢ়িছোঁ। চিম্পলি আপুনি কি কৰিব, চিম্পলি আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। আৰু ব্ৰাউজাৰ অ'পেন কৰি আপুনি চিম্পলি চাৰ্চ বাৰত আহি টাইপ কৰিব lachiতborfukan.assam.gov.in। চাওক, যেতিয়া নেকি আপুনি lachiতborfukan.assam.gov.in বুলি চাৰ্চ কৰি দিব, চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাই যাব। আৰু এইটো ইণ্টাৰফেচত আহি আপুনি চিম্পলি কি কৰিব, একেবাৰে ওপৰত যিটো লিংক দেখা পাইছে lachiতborfukan.assam.gov.in, ইয়াত লাচিত বৰফুকন বুলি আছে, চিম্পলি আপুনি ইয়াত ক্লিক কৰি দিব। আৰু চাওক, যেতিয়া নেকি আপুনি এনেকৈ ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত কিন্তু নতুন এটা ইণ্টাৰফেচ এনেকুৱা ধৰণে খোল খাই যাব। আৰু এইটো ইণ্টাৰফেচত আহি আপুনি চিম্পলি কি কৰিব লাগিব, ইয়াত চাওক, আপুনি চিম্পলি 3 লাইনছ এটা দেখা পাইছে, ইয়াত ক্লিক কৰিব। ইয়াত আপুনি চিম্পলি কেইবাটাও অপশ্যন দেখা পাব। ইয়াত হোম, গাইডলাইনছ, ডাউনলোড এপ, প্ৰাইভেচি পলিচি, কণ্টেক্ট, আৰু শেষত কি আছে চাওক, চাইন ইন বুলি এটা ব্লু কালাৰৰ বক্সৰ ভিতৰত দিয়া আছে। আপুনি চিম্পলি চাইন ইনত ক্লিক কৰিব। আৰু চাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাই যাব। আৰু এইটো ইণ্টাৰফেচত আহিলে আপুনি চিম্পলি কি কৰিব, এইটো ইণ্টাৰফেচত আহি আপুনি চিম্পলি ইয়াত কাণ্ট্ৰি লিষ্টত ক্লিক কৰিব। ইয়াৰ পৰা আপুনি আপোনাৰ যিটো কাণ্ট্ৰি হয় সেইটো চিলেক্ট কৰি ল'ব। নেক্সট আপুনি চিম্পলি ইয়াত এণ্টাৰ মোবাইল নাম্বাৰ বুলি আছে, ইয়াত আপুনি চিম্পলি আপোনাৰ মোবাইল নাম্বাৰ দি দিব, ইমেইল আইডি দি দিব, আৰু লগতে কেপচাটো ফিল কৰিব। ইমেইল আইডিটো আপুনি নিদিলেও হ'ব, এইটো আপোনাৰ মেণ্ডেটৰী নহয়।
সো সিম্পলি আপুনি ক্যাপচা ফিল কৰি OTP গেট OTP ক্লিক কৰিব আপোনাৰ মোবাইলত এটা OTP আহিব সিম্পলি আপুনি এন্টাৰ OTP তাকো এটো এন্টাৰ কৰি সিম্পলি সাবমিট কৰি দিব নেক্সট আপুনি এটা ফৰ্ম পাব সো চাওক মই গোটেইখিনি বস্তু দেখাই দি আছো সিম্পলি চাওক এনেকৈ আপুনি আপলোডত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত যেটো আপোনাৰ ফৰ্ম হয় সেই ফৰ্মখন কিন্তু খোল খাই যাব ইয়াত চাওক ফাৰ্স্ট অফ অল আপুনি আপোনাৰ পাৰ্সোনাল ইনফৰমেশন খিনি ইয়াত কিন্তু ফিল কৰিব লাগিব চাওক মই মোৰ যেটো পাৰ্সোনাল ইনফৰমেশন হয় সেইখিনি ফিল কৰি আছো আপুনি আপোনাৰ জি হয় আপুনি দি দিব সিম্পলি চাওক ফাৰ্স্ট অফ অল আপুনি ফাৰ্স্ট নেম মিডল নেম আৰু লাষ্ট নেম দিব লাগিব মোৰ মই যেটো মানে ফিল আপ কৰি আছো যাৰ কাৰণে ফিল আপ কৰি আছো তাৰ মিডল নেম নাই সো মই এটো ব্ল্যাঙ্ক ৰাখিছো নেক্সট আপুনি ইয়াত কি কৰিব আপোনাৰ ডেট অফ বাৰ্থ টো ফিল কৰিব লাগিব সিম্পলি আপুনি ইয়াত এনেকৈ ক্যালেন্ডাৰ পাই যাব ইয়াৰ পৰা আপোনাৰ যেটো জন্মৰ তাৰিখ হয় সিম্পলি আপুনি ইয়াৰ পৰা সেট কৰি লব নেক্সট আপুনি ইয়াত আপোনাৰ জেন্ডাৰটো ফিল কৰিব সিলেক্ট কৰি লব নেক্সট আপুনি কি কৰিব আপোনাৰ মোবাইল নম্বৰটো ইয়াত দি দিব সিম্পলি ইয়াৰ পিছত আপুনি যদি বিচাৰে আপোনাৰ মেইল আইডিটো দিব পাৰিব ইমেইল আইডি এটা সো সিম্পলি এনেকৈ আপুনি আপোনাৰ ইমেইলটো দি দিব নেক্সট আপুনি সিম্পলি ইয়াত কি কৰিব আপোনাৰ প্ৰফেশনটো সিলেক্ট কৰিব মই ষ্টুডেন্ট সিলেক্ট কৰিছো আপোনাৰ যেটো প্ৰফেশন হয় আপুনি সিম্পলি ইয়াৰ পৰা সিলেক্ট কৰি লব নেক্সট আপুনি সিম্পলি আপোনাৰ যেটো ক্লাস হয় স্ট্যান্ডাৰ্ড ক্লাসটো আপুনি ইয়াৰ পৰা সিম্পলি সিলেক্ট কৰিব নেক্সট আপুনি আপোনাৰ যেটো ইনষ্টিটিউট নেম হয় সিম্পলি আপুনি ইয়াৰ পৰা কি কৰিব ইনষ্টিটিউশন নেমটো ইয়াৰ পৰা সিম্পলি লিখি দিব সিম্পলি আপুনি এখিনি বস্তু টাইপ কৰি সিম্পলি এনেকৈ স্ক্ৰল ডাউন হৈ আহিব অটোমেটিক্যালি মোৰ এড্ৰেছ বিলাক ফিল হৈছে আপোনাৰ ফিল হোৱা নাথাকিব সিম্পলি আপুনি ইয়াত ভিলেজ পোষ্ট অফিস ডিস্ট্ৰিক্ট পুলিশ ষ্টেচন এখিনি আপুনি দি দিব নেক্সট আপুনি ইয়াৰ পৰা কান্ট্ৰি সিলেক্ট হৈ গৈছে ইয়াত সিম্পলি আপুনি ষ্টেটটো সিলেক্ট কৰিব নেক্সট ইয়াৰ পৰা আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব সিম্পলি হৈ গল পিন কোডটো অটোমেটিক্যালি আহি গৈছে মোৰ আগৰে মানে সেভ কৰা আছিল নেক্সট আপুনি সক আপলোডিং ৰাইটিং যেটো মানে ডিটেইলস এটা আপুনি সিম্পলি আপোনাৰ ডকুমেন্টটো যেটো ল্যাঙ্গুৱেজটো দি দিব আপুনি যদি অসমীয়াত লিখিছে ইয়াত অসমীয়া সিলেক্ট কৰিব আপুনি যদি ইংৰাজীত লিখিছে ইংৰাজী সিলেক্ট কৰিব আপোনাৰ যেটো হয় সিম্পলি সিলেক্ট কৰি লব নেক্সট সক ৰাইটিং অপশনটো কি সিম্পলি আপুনি যদি নরমাল প্লেন পেপারত লিখিছে আপুনি এক নম্বৰ অপশনটো ক্লিক কৰিব নেক্সট যদি আপুনি বুকলেট দিয়া আছে ফরম্যাট যেটো দিয়া আছে তাত যদি আপুনি লিখিছে আপুনি সিম্পলি 2 নম্বৰত ক্লিক কৰিব আৰু যদি আপুনি অনলাইনত মানে লিখিছে সিম্পলি আপুনি ৰাইট অনলাইনত ক্লিক কৰিব সিম্পলি হৈ গল এতিয়া আপুনি কিমান নম্বৰৰ পেজ ইয়াত লিখি উলাইছে সিম্পলি আপুনি ইয়াৰ পৰা সিলেক্ট কৰিলো মই 1 নম্বৰ লিখিছো আপুনি ইয়াৰ পৰা 1 ৰ পৰা 10টা লৈকে পেজ কিন্তু আপলোড কৰিব পাৰিব সো সিম্পলি আপুনি নেক্সট আপুনি চুজ ফাইলত ক্লিক কৰি আপোনাৰ যেটো পেজ হয় পেজটো আপুনি ইয়াৰ পৰা কি কৰিব দি দিব নেক্সট হক মই ক্যামেৰাত মানে ৰাখি থৈছো সো সিম্পলি আপুনি এনেকৈ আহিব এনেকৈ পেজটো আপলোড কৰি দিব নেক্সট হক তলত আপুনি দেখা হৈছে ক্যাপচাটো আপুনি সিম্পলি ফিল কৰিব লাগিব নেক্সট হক আপুনি এনেকৈ ক্যাপচাটো ফিল কৰিব হৈ গল দেন আপুনি ডিক্লাৰেচন পাব ইয়াত আপুনি সিম্পলি ডিক্লাৰেচনটো ফিল কৰি দিব হৈ গল এতিয়া আপুনি সিম্পলি কি কৰিব আপোনাৰ ডিটেইলস খিনি এবাৰ ভালকৈ পঢ়ি চাব কিবা ভুল হল নেকি সিম্পলি আপোনাৰ নাম ডেট অফ বাৰ্থ জেন্ডাৰ আৰু মোবাইল নম্বৰ ইমেইল আইডি একেটা আপুনি সিম্পলি ভালকৈ চাই লব চাই পালে সিম্পলি আপুনি কি কৰিব ইয়াত সাবমিট বাটন এটা দেখা পাব সিম্পলি আপুনি সাবমিট বাটনত ক্লিক কৰি দিব আৰু যেতিয়া নেকি আপুনি এনেকৈ সাবমিট বাটনত ক্লিক কৰিব সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত কিন্তু এইখিনি যি ডিটেইলস এই ডিটেইলস খিনি কিন্তু মানে সাকসেসফুলি সাবমিট হৈ যাব আৰু যেতিয়া নেকি সাবমিট হৈ যাব তাত আপুনি সিম্পলি তিনিটা অপচন দেখা পাব তারপর আপুনি সিম্পলি ডাউনলোড সার্টিফিকেট বুলি অপশন 2 নম্বৰত পাই যাব আপুনি সিম্পলি তাত ক্লিক কৰি পেলাই ডাউনলোড কৰি লব বৰ্তমান কিছু সাৰ্ভাৰ প্ৰবলেম হৈ আছে যাৰ কাৰণে এতিয়া খুল খোৱা নাই এখিনি কাম আপুনি ৰাতিপুৱা সময়ত কৰিব আপোনাৰ 4 বজাৰ পৰা 7 বজা 8 বজাৰ ভিতৰত যদি আপুনি কৰে নিশ্চয় আপুনি সাৰ্ভাৰটো ফ্ৰী পাব মই ৰাতিপুৱা ভালে কেইটা কৰিছো সো এতিয়া মই যেহেতু ভিডিওটো বনাই দিলো সো সিম্পলি ইয়াত বৰ্তমান সাৰ্ভাৰ প্ৰবলেম চলি আছে মই ওয়েট কৰি নাথাকো সো সিম্পলি আপুনি পাৰিব বুলি আশা কৰিলো যদি কিবা অসুবিধা হয় আপুনি সিম্পলি কমেন্ট সেকশনত আহি মোক কমেন্ট যোগে জনাই দিব মই নিশ্চয় আপোনাৰ কমেন্টছত ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম মই আশা কৰো আপোনাৰ সাৰ্টিফিকেট সাকসেসফুলি ডাউনলোড হৈ যাব যদি কিবা প্ৰবলেম হয় আপুনি মোক জনাব মই নিশ্চয় আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম সো সিম্পলি জিনক আজিৰ ভিডিওটোত এখিনি আছিল জনাবলৈ যদি ভিডিওটো চাই আপোনাৰ ভাল লাগিল ভিডিওটো যাতে লাইক দিবলৈ নাপাহৰিব লগতে চেনেলটোত যদি আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব লগতে অল নটিফিকেশন এলাউ কৰি দিব যাতে মই আপলোড দিয়া ধৰণৰ ইনফৰমেটিভ তথা গুৰুত্বপূৰ্ণ ভিডিও নটিফিকেশন বিলাক
সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। সো যিয়ে নহওক আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় ল'ব বিচাৰিছোঁ। পুনৰ লগ পাম আপোনাক ইউটিউব আপডেটৰ নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপুনি ভালে থাকক, সুস্থ থাকক তাৰেই কামনা কৰিছোঁ। জয় অসম, বাই বাই।